নমস্কাৰ সকলোকে স্বাগতম জনালোঁ মোৰ দিল্লী ব্লগ পাৰ্ট 4লৈ। আজিৰ ভিডিঅ'টো অলপ ব্যতিক্ৰমী হ'ব। কিয়নো ব্যতিক্ৰমী হ'ব শেষলৈ চাওক, বুজি পাব সকলোবোৰ। এনেকৈ দুখন হাতৰ তলুৱা দি হাজাৰ হাজাৰ তন্দুৰী ৰুটি বনাই হাজাৰ হাজাৰ মানুহক খুৱাই থকাটো মুখৰ কথা নহয়। ঠাণ্ডা গৰম কথা নাই, এনেকৈ উচ্চ তাপৰ জ্বলি থকা তন্দুৰী ভাটিটোত হাত সোমাই দিয়াটো মুখৰ কথা নহয়, বা এই কামটো কৰাটো সহজ কথা নহয়। টকা উপাৰ্জন কৰিবলৈ সকলোৱে পাৰে বা কৰে, কিন্তু কিছুমান ক্ষেত্ৰত টকা উপাৰ্জন কৰোঁতে প্ৰতিভা লাগে, আৰু এওঁলোকৰ এই প্ৰতিভাক মই সঁচাই শলাগি লৈছোঁ। এয়া হৈছে মোৰ হোটেলৰ লগত থকা তন্দুৰীৰ দোকানখন। ভিডিঅ'টো আৰম্ভ কৰোঁতে কৈছিলোঁ আজিৰ ভিডিঅ'টো মোৰ ব্যতিক্ৰমী হ'ব। কিয় ব্যতিক্ৰমী হ'ব সেইটো জানক। সেই ব্যতিক্ৰমী দোকানখনলৈ লৈ আহিছোঁ, যিখন দোকান পাহাৰগঞ্জত অৱস্থিত। পাহাৰগঞ্জৰ ফেমাছ দোকান, আৰু ইয়াৰ চিকেন আপুনি একবাৰ সোৱাদ ল'লে পাহৰিব নোৱাৰিব। মই চিকেন ইমান বেছি নাখাওঁ, কিন্তু দিল্লী আহিলে ইয়াত চিকেন নোখোৱাকৈ যাবই নোৱাৰোঁ। আৰু এইখিনিতে মই পৰিচয় কৰাই দিব ওলাইছোঁ এইখন দোকানৰ যিজন অনাৰৰ লগত মই কথা পাতি আছোঁ। আপোনালোকে শুনক কি কয় তেওঁৰ দোকানখনক লৈ পেলাই, তেওঁৰ চিন্তাধাৰা কি বা কেনেকৈ আজি এইখিনিলৈকে আহি পাইছে, সকলোবোৰ জানিব তেওঁৰ মুখেদি। তেওঁ অসমীয়াত নাজানে যদিও মই তেওঁক হিন্দীত সুধিব লাগিব, গতিকে মই হিন্দীত ট্ৰাই কৰিম। के बारे में कुछ पूछना चाहते हैं। आपका शॉप कितने बजे से कितने बजे तक खुला रहता है? ये शाम वाली के अंदर होती है, दिन में 2 बजे के बाद, और यहाँ पे 7 बजे के बाद लगाते हैं, रात में 12 बजे तक। रात को 12 बजे। जैसे यहाँ पर भीड़ भट्टा कैसा होता है? भीड़ भट्टा तो वैसे काफ़ी होता है, बट सीजन के ऊपर भी डिपेंड करता है, टूरिस्ट पे डिपेंड करता है। ये जो काम ये तो पहले आपका पिताजी करते थे? पिताजी से पहले दादा को लगभग कितना साल हो गया? मतलब 1948 से है, मतलब छोटा सा सेटअप था, फिर उसको बढ़ाया। 1948 से 1948 পৰা আজিও চলি আছে। তেওঁৰ দাদাজীয়ে কৰিছিলে, পিছত তেওঁৰ পিতাজীয়ে কৰিছে, এতিয়া তেওঁৰ ল'ৰাই কৰি আছে। তো বস্তুটো গতানুগতিকভাৱে চলি আছে, কিন্তু কথাটো হৈছে কি যে তেওঁলোকে যিটো টেষ্ট দিয়ে মানে অলমষ্ট পাহাৰগঞ্জৰ কোনো দোকানত ইমান টেষ্ট নাই। তেওঁ অসমীয়া বুজি নাপায় কাৰণে তেওঁক মই হিন্দীত সুধিছোঁ। দেখিছেনে কালাৰটো কিমান ধুনীয়া হৈ ওলাইছে? এনেকুৱা চিকেন বনালে আপুনি জানো মাংস খোৱা মানুহ হ'লে থাকিব পাৰিব? গতিকে ময়ো অলপ লৈ ল'লোঁ পেকিং কৰাই কিনে। এতিয়া সময় হৈ গ'ল দোকানখন চিনাকি কৰি দিয়াৰ, গতিকে কেনেকৈ আহিব লাগিব সকলোবোৰ কৈ আছোঁ, কিন্তু হিন্দীত ক'ব লাগিব। दिल्ली का जैसे जामा मस्जिद का चिकन फेमस है, ठीक वही तरह से पहाड़गंज में ये चिंटू भाई का दुकान फेमस है चिकन के लिए। सो दिल्ली पहाड़गंज जाने से भाई का चिकन ज़रूर टेस्ट करना। ये है दिल्ली रेलवे स्टेशन, ठीक ऑपोजिट का जो गली आता है, रास्ता आता है, उसके वॉकिंग 5 मिनट्स में आने से ये दुकान मिल जाएगा, और आइए टेस्ट कीजिए। आज का ब्लॉग यहीं पे ख़त्म करता हूँ, नेक्स्ट ब्लॉग पे फिर से मुलाकात होगा। थैंक यू। আজিৰ ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিলোঁ। নেক্সট ভিডিঅ'ত আকৌ লগ পাম। ভাল লাগিলে লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি দিব।